এইফালে আমাৰ বাঘে চেলেকা আছে। ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে ভিডিঅ'টো ব্লগ নহয়, আজি খুৰা ছোৱালীজনীৰ বিয়া পুৰণা ঘৰত চিন্তামণিঘৰত। তাকে ফাৰ্ষ্টে এতিয়া গা চা ধুই মেলি ধুনীয়াকৈ চাফ চিকুণ হৈ আহোঁ আৰু বিয়াৰ কথাটো একদম ধুনীয়াকৈ গা চা ধুই আহিব লাগিব, মানুহ চানুহ আহিব তেনেকৈ। এতিয়া ফাৰ্ষ্টে গা চা ধুই আহোঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। আজি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক। আৰু মোৰ চেনেল যদি নতুন আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, এনেকৈ আগবাঢ়ি যোৱাত সহায় কৰক। আপোনালোকে গা চা ধুই মেলি আহিলোঁ, আহি মেলি এতিয়া গাড়ী উলিয়াম, গাড়ী উলিয়াই চিধা যাম আৰু পুৰণাঘৰৰ পৰা দুঘৰমান পাৰ হৈ খুৰাহঁতৰ ঘৰত, য'ত বিয়া আছে। আৰু আজি গোটেই দিনটো দেখাম ভিডিঅ' বিয়া চিয়াবোৰ ধেৰ মানে ফূৰ্তি কৰিম, নাচিম গাম, ধেৰ কিবা কিবি কৰিম। আজি ধামা খোৱা হ'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ গাড়ী উলিয়াই বস্তুখিনি ভৰাই লওঁ। বস্তুখিনি মানে মাহঁতৰ কাপোৰ চাপোৰ ধেৰ কিবি আছে। আজি হয়তো মানে পুৰণাঘৰত থাকিম মানে ৰাতি আৰু বহুত বেছি কুঁৱলী পৰে, সেইটো কাৰণে মানে থাকি দিওঁ নেকি তাকে ভাবি আছোঁ। থাকি দিম চাগে। ভতিজা বিয়া নি আৰু এতিয়া অকল যোৱাৰ ভিডিঅ'টো দেখিব আৰু তাত গৈ একেবাৰে পুৰণাঘৰত নামিমগৈ। নমাৰ পাছতহে ভিডিঅ'টো মানে বিয়াখন আৰম্ভ হ'ব। পুৰণাঘৰত পাই গ'লোহি। পুৰণাঘৰত মানে মানে চাহ তাহ খালোঁ, চাহ তাহ খাই মেলি এতিয়া মইনাহঁত আছে, মইনাহঁত আজৰি হ'ল, মইনাহঁতো ওলাই আছে, মইনা বৌ তেনেকৈ ওলাই আছে চব। আৰু এতিয়া ইয়াৰ পৰা যাম বিয়ালৈ, এই দুঘৰমান পাৰ হৈ হেৰিহঁতৰ ঘৰ খুৰাৰ ছোৱালীৰ বিয়া। আৰু এইফালে আমাৰ বাঘে চেলেকা আছে। বাঘে চেলেকা নামটো তাৰ। আৰু এতিয়া বিয়ালৈ যাম, বিয়াত গৈ কি হয় দেখা হ'ব। ভিডিঅ'বোৰ অকণো স্কিপ নকৰাকৈ চাই যাওক। বিয়াত পালোহি, বিয়াত মানে এতিয়া অকণমান লাগি মেলি দিলোঁ, মানে ভিডিঅ'টো কৰিবলৈ নহ'লে। এতিয়া বিয়াত জোৰোণ আহিলে, জোৰোণ যাব এতিয়া। তাৰপিছত বিয়াত এতিয়া জোৰোণৰ মানুহক খোৱাম বোৱাই যাব। তাৰপিছত এতিয়া আমি খানা খাম। তাৰপিছত এতিয়া ভিডিঅ'টো চাই থাকক। মানে অভিজ্ঞতাটো বিয়াৰ আজি ফিলিংছ পূৰা লৈ আহিছোঁ। আপোনালোকে চাব আমাৰ অংকুৰ ৰাষ্ট্ৰ চেনেলত, ধুনীয়াকৈ গোটেইখিনি পাব। কি হৈছে খানাটো অলপ টাইম আছে, কাৰণ যিহেতু আমাৰ এতিয়া দৰা ঘৰৰ মানুহ আহিছে জোৰোণ দিবলৈ। তেওঁলোকক ধুনীয়াকৈ আমাৰ শুশ্ৰূষা কৰা। খানাত কি আছে? খানাত তোমাৰ আজি মাছ মাংস দুয়োটাই আছে, ৰাতিলৈও দুয়োটা ডবল হ'ব খানা আজি। ধুনীয়াকৈ বনাই আছে, মানুহ লাগি আছে। মানে আপোনালোকে চাব, গোটেইখিনি ভিডিঅ'টোতে দেখা পাব। ধামাকা হ'ব আজি ভিডিঅ'টো। যিমান পাৰে লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবটো কৰিব। মস্তিকৈ খানা খাই লওঁ। খানা চানা খাই লোৱাটো মেইন ফাৰ্ষ্টে, তাৰপিছত বিলাম মাছ চব আজি খানা মেইন। Moments later. ধুনীয়াকৈ খাই বৈ মানে ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পিনি আকৌ মানে এতিয়া আকৌ মানে মানুহ চানুহ বেছিকৈ আহিছে, মানুহজনক অলপ বিলাবলৈ যাওঁ নে কি কওঁ মই না? হয়, চাৰ্ট সলাই ল'লে, একদম পূৰা ফুলনি চাৰ্ট পিন্ধি ল'লে। মোৰ চাৰ্টটো সলাই ল'লে। বাগিচা বনাব লাগিব। এতিয়া মানুহবোৰক অকণমান মানে বিলাই মেলি দিওঁগৈ তেনেকৈ। ভিডিঅ'টো চাই থাকক। Moments later. এইফালে এতিয়া হোমৰ কাৰণে ব্যৱস্থা কৰিছে। এইফালে মোৰ পিছফালে দেখিছে, এয়া হোমৰ কাৰণে ব্যৱস্থা কৰিছে। এতিয়া মানে দৰা আহিব, ইয়াত কামবোৰ কৰিব, মানে যিবোৰ মানে পৰম্পৰাগত কামবোৰ কৰিব। তাৰপিছত কৰাৰ পিছত ছোৱালী লৈ যাব এতিয়া, এনেকৈ আৰু। সামৰণি মাৰোঁ আৰু বিশেষকৈ খাবলগীয়া একো নাই। মইনা গ'ল,
বেয়া টোপনি বহুত বেছি হৈছে এতিয়া ঘৰলৈ যাব লাগে ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ যদি ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ নাই